তো নমস্কাৰ গাইজ, আজিও আমি আহিলোঁ অলপমান ফুৰবা আৰু আজি আহিছোঁ আমি বগেনভেলিয়া ৰিজৰ্ট এখন আছে মিৰ্জাৰ ফালে। আপোনালোকেও আহিব পাৰে, গৰম বন্ধ যিহেতু দিছে, ক'ত যাম যদি লাগি আছে আপোনালোকে এখন ৰিজৰ্টত আহিব পাৰে। আমিও চাওঁ এতিয়া কেনে লাগে, আপোনালোককো দেখাম। ভাল লাগিলে আপোনালোকেও আহি যাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বগেনভেলিয়া ৰিজৰ্টত বগেনভেলিয়া নোহোৱা হৈ গৈছে, দেখিছে না? ওপৰ ফালে অলপ চলপ আছে, শুকাই গৈছে আৰু এতিয়া বৰ্তমান। এই মহা পালি পহৰি লৈ আহিছোঁ মই, এইবিলাক গৰম বন্ধত চাৰবা লৈ আহিছোঁ ৰাইজ। এখন হৈছে ভিতৰত থকা ৰেষ্টুৰেণ্ট, এতে আপোনালোকে খাব পাৰে। যদি এতে নাখায় আপোনালোকে ওপৰতো খাব পাৰে, ওপৰতো সুবিধা আছে, তলত অৰ্ডাৰ দি আহিলে হ'ল। আৰু ৰাতি থাকিম বুলি যদি কোনোবাই ইচ্ছা কৰিছে তে ৰাতি থাকি পেলাই চাহ সুবিধাখিনি আৰু আছে। এটা চুইমিং পুল, যিটো একদম পানী গৰম উঠি আছে, গৰমতে আপোনালোকে এই গা চাও ধুব পাৰে। কেনে লাগছি সেইগিলা কোনোবা কমে বডিগাৰ্ড আহিছে মোৰ লগত। আৰু আমি বগেনভেলিয়াৰ পৰাই গুচি আহিলোঁ ৰাইজ। তাতে জেগাটো বেছি ডাঙৰ নহয়, সৰু। তাতে চাই পেলাই এইবাৰ আহিছোঁ আমি তাৰে ওচৰত থকা arjb ফাৰ্মছত। এতে বঢ়িয়াকৈ আপোনালোকে পাৰ্কিং কৰিব পাৰে, পাৰ্কিঙৰ ব্যৱস্থা বহুত ধুনীয়া। তাৰপিছত ভিতৰত সোমাই যায় প্ৰথমে আপোনালোকে ল'ব লাগিব এবাৰে টিকেটৰ দাম হৈছে এটা মানুহ 200 কৰি। তাৰপিছত আপোনালোকে চাই থাকক আৰু যি চাই। আৰু সোমাই দেখো আপোনালোকে প্ৰথমতে ঢেঁকী খাল, তাঁতশাল, আৰু তাৰপিছত দেখিছেনে এইটো পৰিৱেশ, একদম গাছৰ তলত বহি আপোনালোকে খাব পাৰে যদি ইচ্ছা কৰে। একদম ফেন পৰ্যন্ত ইয়াতে লগাই দিছে। আৰু বোলে আপোনালোকে বাহিৰত বহি খাব ইচ্ছা কৰা নাই, তেতিয়াহ'লে এইগিলা ৰুম দেখিছি না, চব তাৰমানে মাটি দি বনোৱা, বাঁহে দি বনোৱা, এনে টাইপৰ ৰুমগিলা আছে। ইমান ধুনীয়া তাৰমানে জেগাটো। এইটো ঘৰত দেখিছি না, তাৰমানে বাঁহে দি বনোৱা, কি মজা লাগছি তাৰমানে। আপোনালোকে এচি থকা ৰুমো আছে, যদি আপোনালোকে এনেকৈ নাখায় তেতিয়াহ'লে এচি থকা ৰুমতো খাব পাৰে। যেনে ৰুম লাগে আপোনালোকে তাৰমানে পাব, মন পচন্দ কৰি আপোনালোকে য'তি ইচ্ছা ত'তি বহি পেলাই খাব। খোৱা জেগাহে দেখাই আছোঁ আপোনালোকক। এইগিলা আছে বনোৱা জেগা। কিটচেনটো দেখিছেনে? কিটচেনটো সেই মাটি দি বনোৱা, এনেকৈ মাটি দি কিবা আৰ্টো কৰিছে। আৰু এইটো হৈছে টয়লেটটো সেই মাটি দি বনোৱা, ভিতৰ ফালে টাইল চাইল। আৰু আজিকালি এইগিলা চৌকা তৌকা দেখাই নাপোৱা হৈছে। আপোনালোকে ইয়াতে আহিলে এইগিলাও চাব পাৰিব, যিগিলা বস্তু আমাৰ লাহে লাহে নোহোৱা হৈ যাব ধৰিছে। আৰু এইফালে বাচ্ছাৰ কাৰণে জোলনা চোলনা আছে। ইয়াতে বাচ্ছা আহি পেলাই পুৰা খেলবা পাৰে। অকল বাচ্ছাৰ কাৰণে নহয়, আমাৰ কাৰণেও জোলনা আছে। এতে মই আপুনি চবেই উঠিব পাৰে। আৰু আছে ইয়াতে অপেন জিমৰ ব্যৱস্থা। বলক অলপমান জিম মাৰি আহো। জিম মাৰোতে ভোকে লাগি গ'লে, ভোক লগা কাৰণে এইবাৰ আহিলোঁ আমি খাবা। খাৱাৰ কথা কওঁতে মনত পৰিছে, টিকটত যি 200 টকাটো কাটে, এতে খালি আপোনালোকৰ সেইটো মাইনাছ কৰি দিয়ে। আৰু এতে খেতিও কৰে, এতে একদম ভেন্দিৰ পৰাই, টেঙাৰ পৰাই, কোমৰাৰ পৰাই, অমিতাৰ পৰাই, মধুৰিআমৰ পৰাই, কি গাছ লাগে আপোনালোকক চব আছে ইয়াতে। কিমান দেখাম আৰু আপোনালোকক, লাষ্টত দেখালো আপোনালোক এই নাৰ্চাৰীখন দেখিছেনে? কিমান বেলেগ বেলেগ ধৰণৰ ইয়াতে ফুল ফুটছি। মন চন আপোনালোকৰ একদম ভাল লাগি যাব আৰু ইয়াতে বঢ়িয়াকৈ ফটো চটো উঠিব পাৰিব। বহুত কিবা কিবি আছে, বহুত কিবা কিবি দেখালোঁ, কিবা কিবি ৰৌ গাল। এইখিনি আছিল আজি ভিডিঅ'টোত। আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।